हेलो गाइज কি খবৰ আপোনালোকৰ আজি মোৰ ফাৰ্ষ্ট ব্লগ বুলি নকওঁ আজি মই আপোনালোকক দহম কেইটামান বস্তু তো চালক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই গাঁতাটো দেখিছে না আটি আৰু খান্দি কেনে তাৰমানে এই যোনটো পলৰ পানী তাৰমানে আমাৰ তাতে নকৰিছিলে এতিয়া এই বাল্টিং আৰু এই বাল্টিং আৰু এই দুই বাল্টিং ভৰ্তি হৈছে আৰু আগ বাল্টিং কাপোৰ আছে এতিয়া হেৰিও ভৰ্তি হৈছে ফেল দিছে কিন্তু বহুত পানী তেও ভৰ্তি হৈছে মানে আগতে পানী আনিছিল ইয়াতে মই যেতিয়া খান্দি দিলোঁ তেতিয়া বহুত পানী আহিছিল বাকী এইগিলা কাম কৰি আছোঁ আৰু মানে মোৰ যোনটো এক্সপেৰিমেণ্ট অফ নেচাৰ কিং ইউটিউব চেনেলটো আছে সেই চেনেলটোত মানে এটা অৰ্নিং দুটা ষ্ট্ৰাইক আহি গৈছে আৰু সেইটো চেনেল মই ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ আৰু এইটো হ'ল নতুন চেনেল অসমীয়া ব্লগ মানে মোৰ লগগিলা কৈছে যে এটা অসমীয়াত বনাওঁ আৰু এই ফটোখন দেখিছেনে গাইজ ইয়াতে এটা নেক্সট নতুনকৈ এটা ইউটিউব চেনেল খুলি ইয়াতে ঘৰ বনাবলৈ ঘৰ বনাম আৰু হেৰিৰ এই প্লাষ্টিক দিছে ঠোঙা এইগিলে আৰু ট্ৰান্সপেৰেণ্ট হাউচ বনাওঁতে মোৰ ল'ৰা বাবু খানা খাম মজা লাগিব যদি তো সেইটো চেনেল যি আছে মোৰ সম্ভৱ ডিলেট হ'বও পাৰে সেইকাৰণে গেৰাণ্টি নাই সেইকাৰণে নতুন চেনেল খুলিম আৰু চুলি তুলি কাটি দিলোঁ পুৰা লগগিলা কৈছিল এতিয়া কেম্বা দেখাইছে আগতে ভাল দেখাইছিল লগ বস্তু দি আছে লাষ্টত ফটোখিনি মই চুলি দিলে বাকী এতিয়া ঘৰ বনাম আৰু এইটো লগত তো এনেকৈ দেখুৱাই হোৱাই নাই আৰু কিবা কিবি বনাব লাগিব যেনে মেইনলি মই বেছি ভাল পাওঁ এক্সপেৰিমেণ্ট মানে বস্তু বনাই ভাল পাওঁ গছৰ আৰু আপোনাৰ মই যেতিয়া ক্লাছ 5 আছিলোঁ না তেতিয়া এইখিনি জেগাত আপোনাক বেকৰ এইখিনি জেগাত এটা আণ্ডাৰগ্ৰাউণ্ড ঘৰ বনাইছিলোঁ মাটিৰ তলত ঘৰ বনাইছিলোঁ এতিয়া ভাঙি গৈছে বহুত দিন হৈছিল আৰু ইয়াতে তলত আৰু সেইকাৰণে ইয়াত জেগা অলপ এইখিনি জেগাতকৈ অলপমান ইয়াতে ডাউন মানে পূৰা খান্দি দিছিলোঁ তাতে মই পূৰা তল যাওঁ আৰু ইয়াতে তল যোৱাকৈ খান্দি দিছিলোঁ আৰু চাইডে কি কৰিছিলোঁ বিজলী বাজিছে বিজলী হাতা কাটিছিলোঁ আৰু এনেকৈ ঢিপিয়া বনাই দিছিলোঁ চাইডত ঢিপিয়া বনাই দিছিলোঁ সেই ভিডিঅ'টো নাই কিন্তু সেইটো ইউটিউবতে দিছিলোঁ অসমীয়া হেৰি আছিল তো অসমীয়া হেৰি আছিল এনেকৈ বনালোঁ আৰু আপোনাৰ লগত কিবা বেলেগ দেখাবলৈ মানে গাইজ আমাৰ এইবাৰো তামোল লাগব যাবাৰ পাছছিলোঁ আমি এইবাৰ তামোল এডাল মানে যাবাৰ মই উঠি গৈছিলোঁ আৰু এডাল তামোল মৰি গৈছিল চৰাইগিলা হাল্লা কৰিছে কথা নাই তো যোনটো প্লাষ্টিকৰ ঘৰ আছে সেইটোত মই আৰু আপোনালোকক দেখুৱাই দিম কেনেকুৱা হয় এইটো চেনেলতে দেখুৱাই দিম আৰু সেইটো চেনেলৰ বনোৱা নাই এতিয়া গেলি সেইটো চেনেল খোলা নাই এতিয়া খোলা নাই দুই এটা খোলা আছে কিন্তু এতিয়া ইউজ নকৰোঁ বুলি ভাবিছোঁ আৰু এটা ক্লিপ জাষ্ট এটা ক্লিপ মানে দেখুৱাই দিম আৰু যদি প্লাষ্টিকৰ ঘৰটোৰ ফুল ভিডিঅ' চাব বিচাৰে এতিয়া বনোৱা নাই প্লাষ্টিকৰ ঘৰটো কিন্তু ফুল ভিডিঅ' যদি চাব বিচাৰে আৰু মই এইটো এটা ক্লিপ দিম আৰু চেনেলটোৰ লিংকটো দি দিম তো সেইকাৰণে চাই ল'ব আৰু বাকী সেইটো চেনেল এক্সপেৰিমেণ্ট কৰিম আৰু এক্সপেৰিমেণ্ট অফ নেচাৰ কিং ইউটিউব চেনেলটো এইটোৰ ভিডিঅ'তে ডিছক্ৰিপশ্যনত দি দিম তো যাই কাৰণে চেক আউট কৰি ল'ব আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব আৰু লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' বাছ এইখিনি আজিৰ কাৰণে বাকী ভিডিঅ' পিছত বনাম